সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেল বৰুৱা ষ্টেবলৈ। আৰু মই বৰ্তমান আছোঁ শংকৰদেৱ সংঘৰ যি পাৰ্কিং স্থলী, সেই পাৰ্কিং স্থলীত আছোঁ। আৰু বাইক ইতিমধ্যে পাৰ্কিং কৰি দিলোঁ। আৰু ইমানেই মানুহৰ ভয়ানক ভিৰ ন, মই আপোনালোকে কি ক'ম, ক'বলৈ মানে ভাষা নাই। কিয়নো মানে ভয়ানক ভিৰ। আৰু তাৰ মাজতে মই বাইকৰ পাৰ্কিং কৰি দিলোঁ। আৰু বাইকৰ পাৰ্কিং আপোনালোকে দেখাম। আৰু দেখুৱাৰ পিছত আপোনালোকে মূল অনুষ্ঠানলৈ যাম। মানে কি ভিৰ আৰু মই নেক্সট লেভেল ভিৰ কি ক'ম আপোনালোকে, লেটছ গ'। আৰু এইটো চাইডে আমি পাৰ্কিং কৰি দিলোঁ, বাইক চাইক ৰখাই দিলোঁ। আৰু চক পাৰ্কিং স্থলীটো কিমান এটা ডাঙৰ চক, মানে এইফালে দেখিছেনে আপোনালোকে চক, মানে এটা একদম ডাঙৰ এটা পাৰ্কিং স্থলী ইয়াত দিয়া হৈছে। গতিকে আমি নেক্সট এতিয়া পাৰ্কিং স্থলীৰ পৰা ওলাই আপোনালোকক মেইন অনুষ্ঠানখিনি দেখাবলৈ চেষ্টা কৰিম। লেটছ গ'। আৰু মই বৰ্তমান পাৰ্কিং স্থলীৰ পৰা অলপমান আগবাঢ়ি আহিছোঁ। আৰু মূল গেটৰ সমীপত আছোঁ। আৰু ইমানেই ভয়ানক ভিৰ, মই আপোনালোকে কি ক'ম, বুজাবলৈ ভাষা নাই। চক মানুহ এইফালে পংকজ। আৰু পৰিস্থিতি এনেকুৱাই, মানে এজনক যদি আপুনি হাতটো এৰি দিয়ে মানে মানুহৰ মানে ক্ষতি নাই। গতিকে আপুনি যোৱাটো পাৰে ফিক্স। গতিকে চক পৰিবি এইফালে। গতিকে এয়া হৈছে শংকৰদেৱ 94 সংখ্যক শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশনৰ সেই পৰিস্থিতি চক, মানে ভয়ানক এটা পৰিস্থিতি। মানে ভয়ানক মানে কি, মানুহ ইমানে ভৰপূৰ ন, কি ক'ম আপোনালোকক, এই পৰিস্থিতি চক। আৰু আপোনালোকে দেখা পাইছে মোৰ বেক চাইডে আছে মূল গেটখন চাওক আপোনালোকে এবাৰ। আৰু মই এতিয়া বৰ্তমান আহিছোঁ যি শংকৰদেৱ সংঘৰ যি মণিকূট, য'ত মানে নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে, তাত আহিছোঁ। আৰু তাত আপোনালোকে ভাওনাৰ এটা মানে ভাওনা সদৃশ এটা অনুষ্ঠান চলি আছে। চাওক আপোনালোকে এবাৰ, ইয়াতো যথেষ্ট সংখ্যক মানুহৰ ভিৰ দেখা পোৱা গৈছে আপোনালোকে চাওক। আৰু আমি যিটো মূল অনুষ্ঠানৰ পৰা মানে য'ত মানে মণিকূট স্থাপন কৰা হৈছে, তাত অলপ ভাওনা সতি বিভিন্ন মানে কাৰ্যসূচী চলি আছে। গতিকে তাৰ পৰা আমি বাহিৰত আহিছোঁ। বাহিৰৰ আপোনালোকে পৰিৱেশটো চাওক, মই কি ক'ম আপোনালোকক, মানে ইমানেই ভয়ানক ঘৰত মানুহৰ ভিৰ আপোনালোকে চাওক এবাৰ। পংকজ গতিকে এয়া হৈছে শংকৰদেৱ সংঘৰ যি 94 সংখ্যক অধিৱেশন, সেয়াৰ পৰিস্থিতি আপোনালোকে চাওক এবাৰ দেখিবলৈ পাইছে। কাৰণ মানে বৃহত্তৰ এটা অনুষ্ঠান, কিয়নো জানে অসমৰ মানে এটা ডাঙৰ অনুষ্ঠান বুলি ক'ম আপোনালোকক চাওক এবাৰ। আমাৰ নামঘৰৰ সন্মুখত থকা 1 নং অনুসন্ধান কক্ষত ৰৈ আছে বন্তি হাজৰিকা আইগৰাকী। সোনকালে আহি কুঁৱলী কাশ্যপক লগ ধৰিবৰ বাবে সেৱা ধৰা সদৃশ্য। আৰু আপোনালোকক অলপ দিনৰ আগত মই যিটো দেখুৱাইছিলোঁ যে য'ত মানে পতাকা উত্তোলন হ'ব, মূল পতাকাখন, আৰু চাৰিওকাষে বিভিন্ন সংঘৰ বিভিন্ন জিলাৰ পতাকা উত্তোলন হ'ব, চাওক এবাৰ। আৰু এইটো হৈছে বিশেষ প্ৰতিনিধি মানে শিবিৰ, দেখিছে প্ৰাক্তন পদাধিকাৰ ডিম্বেশ্বৰ নেগৰ সোঁৱৰণিত মানে দেখিছে এইটো। আৰু যিহেতু আপোনালোকে জানে ৰাতি কোৱালিটিটো ইমান মানে পাৰফেক্ট নহ'ব, তথাপিও আপোনালোকক দেখাবলৈ মানে চেষ্টা কৰিছোঁ যিখিনি পাৰোঁ। আৰু যিমানখিনি মানুহ ভাবক মানে কেনেকুৱা এটা হ'ব।
আৰু যেহেতু আপোনালোকে জানে আজি 2 নম্বৰ দিনা কাৰ্যসূচী আৰু 2 নম্বৰ দিনা কাৰ্যসূচী বিভিন্ন প্ৰান্তৰ মানুহৰ ইয়াত সমাগম ঘটিছে আৰু জানে আৰু আজি আমাৰ মেইনলি মূলতঃ হ'ল যে আমাৰ গোলাঘাট সন্থাই মানে গোলাঘাট জিলা ইয়াত খাদ্য যোগান মানে সকলোখিনি মানে নিৰ্দেশ গোলাঘাট জিলাই কৰিছে আৰু মেইনলি আহিছোঁ মানে বহুত মানুহ বেছি ভিৰ যেহেতু কালি মানে প্ৰথম আছিলে মানে কালি মানুহৰ সংখ্যা কম আছিলে আজি কিন্তু ভয়ানক মানে বহুত বেছি মানুহ ইয়াত হোৱা দেখিবলৈ পোৱা গৈছে মানে আপোনালোকে ভাবিছে একদম খুব মানে কিবা নিউজ চেনেলৰ এংকৰৰ কথা কৈছোঁ কিন্তু উপায় নাই মানে এনেকুৱা এটা পৰিস্থিতি আপোনালোকৰ সন্মুখীন হৈছোঁ চাওক এবাৰ আৰু যেতিয়া আপোনালোকৰ অধিৱেশন মানে ইয়াত হোৱা নাছিলে মই আপোনালোকক দেখুৱাইছিলোঁ যে ইয়াত এটা পুখুৰী আছিল আৰু পুখুৰীটো কিমান ধুনীয়াকৈ সজাই তোলা হৈছে চাওক এবাৰ আৰু বৰ্তমান আমি আহি যিটো বাণিজ্য মেলা অনুষ্ঠিত হয় সেই বাণিজ্য মেলা মেইন স্থানত পাইছোঁ য'ত আপোনালোকক মই দেখুৱাইছিলোঁ অলপ দিনৰ আগত গতিকে সেই বাণিজ্য মেলা স্থানত আছোঁ চাওক আপোনালোকে ভিৰ মানুহৰ আমাৰ আগে আগে পংকজ গৈ আছে চাওক সেইবিলাক মানে বাণিজ্য মেলা বিভিন্ন দোকানবিলাক চাওক আৰু বৰ্তমান আমি আছোঁ যি গ্ৰন্থমেলা হৈ আছে গ্ৰন্থমেলাৰ ভিতৰত আছোঁ আৰু ভিতৰভাগৰ পৰিৱেশ আৰু গ্ৰন্থমেলাটো মানুহৰ যথেষ্ট মানে ভিৰ দেখা পোৱা গৈছে আপোনালোকে চাওক ইয়াত বেলেগ বেপাৰী ষ্টুডেণ্টহে পাব কালি ফুৰিছিলে নেকি আৰু আমি আহি যোনটো আইফিল টাৱাৰ আছে আইফিল টাৱাৰ বনোৱা গৈছিলে তাত আমি পাইছোঁ আপোনালোকে চাওক এবাৰ তো এইফালে চাওক বিভিন্ন দেখুওৱা হৈছে বিভিন্ন মূৰ্তি চূৰ্তি আৰু এইটো চাইডে যোনটো আইফিল টাৱাৰ সেইটো আছে চাওক আৰু বৰ্তমান আমি আহি আমি তিনিটাক লগ পাই গ'লোঁ যিহেতু আমাৰ পংকজ আছিলে গতিকে আমি তিনিটা লগ পাই গ'লোঁ আমি এতিয়া য'ত আছোঁ অনুসন্ধান কক্ষত আৰু অনুসন্ধান কক্ষ আমাৰ যিহেতু লগৰ এটা হেৰাই গৈছে আৰু তাক বিচাৰি আমি এতিয়া অনুসন্ধান কৰিছোঁ আপোনালোকে চাওক এইটো অনুসন্ধান কক্ষ আৰু আমি যিহেতু আমাৰ লগত আছিলে ডিম্পু আপোনালোকে চিনি পায় গতিকে ডিম্পু হেৰাই গৈছে গতিকে তাক বিচাৰি আমি অনুসন্ধান কক্ষত আহিছোঁ গতিকে আপোনালোকে অনুসন্ধান কক্ষ এতিয়া বিচাৰ কৰিলোঁ বিচৰাৰ পিছত আমি আপোনালোকৰ পৰৱৰ্তী যিবিলাক মানে য'ত যি অনুষ্ঠান হৈ আছে দেখাবলৈ চেষ্টা কৰিম লেটছ গো
আৰু বৰ্তমান আমি মেইন প্ৰগ্ৰেমৰ ফালে আহিছোঁ যিটো মেইন মূল ষ্টেজ আছিলে মূল ষ্টেজত যিখিনি প্ৰগ্ৰেম হয় সেইখিনি চাবৰ কাৰণে আহিছোঁ আপোনালোকে মই আপোনালোকক অকণমান দেখাম চাব আৰু ইয়াতে সৰ্বাধিকখিনি মানুহ হৈছে গ্ৰন্থমেলাৰ পিছতে ইয়াতে সৰ্বাধিক মানুহ হৈছে যিকেইগৰাকী ছোৱালীয়ে ইতিমধ্যে নৃত্য পৰিৱেশন কৰিলে সেইকেইগৰাকী কিন্তু ছোৱালী নহয় আজিৰ পৰা 25 বছৰ আগৰ কথা কৈছোঁ 2001 চন আমি আহি মানে বাণিজ্য মেলাত যিটো চক্ৰ বিহু আছে ন সেইটোত পাইছোঁহি আপোনালোকে চক্ৰ বিহুটো মই আপোনালোকক দেখাম চাওক এবাৰ ইয়াত মানে মানুহ সোমালে পেলাই ওলাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতি অংকুৰ কি ক'বা আমি সোমাই চাওঁ বাইক তাৰপিছত সোমাই চাওঁ লেটছ গো আৰু আমি বৰ্তমান আছোঁ যিটো চক্ৰ বিহু আছে যে চক্ৰ বিহু লাইনত আছোঁ আৰু চক মানুহৰ এটা ভয়ানক হাৰৰ ভিৰ মানে কি ক'ম আপোনালোকক আৰু আমি বৰ্তমান বিহুৰ ভিতৰত আছোঁ আৰু এতিয়ালৈকে আমি ঘূৰি আছোঁ মানে এপাক দুপাক আৰু মানুহে বিভিন্ন ঘূৰি আছে ইয়াত মানে প্ৰায় 90% মানুহ ওলাব নোৱাৰে 10% মানুহে ওলায় মই যিমানটো জানো গতিকে চাওক এবাৰ মানুহ কেনেকুৱা ভিৰ কোৱা কেনেকুৱা বঢ়িয়া ক'ত মানুহে খপত হেৰাই যায় দে সঁচা কৈছোঁ হেৰাই যায় আৰু আমি এটা পইচাত আহি এটা ব্লক ৰাস্তা পাই গ'লো এপাক ঘূৰিবলগীয়া হ'ল মানে অলৰেডি আমি ফচিছোঁ এতিয়া আপোনালোকে কি ক'ম চাওক এবাৰ এনেকুৱা এটা মানে বিহু আৰু কি ক'ম ঐ মোৰ লগৰকেইটা ক'ত গ'লি আৰু এইটো চাইডে আমি ওলালোঁ দিয়ক বিহুত ফালি মেলি যেন তেনে ওলালোঁ আমি যেন তেনে চাকচেছ কৰি ওলালোঁ ইমান সহজো নহয় বস্তুটো ওলোৱাটো যথেষ্ট টান আছে বহুত কঠিন আছে বহুত মাইণ্ডছেটৰ ওপৰত কথা আহি যায় গতিকে এনেকৈ ওলালোঁ আৰু নেক্সট আমি গৈ আছোঁ এতিয়া সিফালে শিবিৰ চাইডত লেটছ গো এইটো চাইডে দেখা পাইছে ট্ৰেক্টৰ এডভাৰটাইজমেণ্ট দিয়া আছে ট্ৰেক্টৰ ভাৰ্চেছ জেচিবি আপোনালোকে ইয়াত ট্ৰেক্টৰ ল'ব পাৰে বিভিন্ন ট্ৰেক্টৰ পিছত জেচিবি লাগি আছে আপোনালোকে ইয়াৰ পৰা ট্ৰেক্টৰ ল'ব পাৰে জেচিবিও ল'ব পাৰে গম পাইছে আপোনালোকে চাওক এটা ধুনীয়া পৰিৱেশ জেচিবি ট্ৰেক্টৰ যি বিচাৰে আপোনালোকে ল'ব পাৰে ইয়াৰ পৰা এটা কম ডাউন পে'মেণ্টত আপোনালোকে ল'ব পাৰিব চাওক আৰু আমি এতিয়া বৰ্তমান আহি আছোঁ আপোনালোকৰ যিটো সেৱা বাহিনী কাৰ্যালয়ৰ ওচৰত আহি আছোঁ আৰু ইয়াতে ধুনীয়া এটা মানুহবিলাকে ফটো উঠে বিভিন্ন মানে আৰ্ট কৰা হৈছে ইয়াতে চাওক অপেক্ষা কৰি আছে শুৱালকুছি জিলাৰ জয়ন্ত উদ্যাপক আপুনি যদি বনাইছে সোমাও আৰু আমি বৰ্তমান যোনটো সেৱা বাহিনী কাৰ্যালয় তাত আছিলোঁ আৰু ইয়াত এটা কথা কোৱা হৈছে য'ত মানে পাহাৰপুৰ য'ত মানে জাতীয় সাজপাৰ পৰিধান কৰা সেইসকলক মানে আপোনালোকে পাৰ্মিশ্যন দিয়া হ'ব যিহেতু আমি জাতীয় সাজপাৰ পৰিধান কৰা নাই গতিকে ইয়াত আমি সোমাব নোৱাৰে বা আঁতৰৰ পৰা আপোনালোকক মানে পৰিৱেশটো দেখুৱাইছোঁ চাওক আৰু বৰ্তমান আমি সেৱা বাহিনীৰ যি কাৰ্যালয় আছিলে তাৰ পৰা আমি ওলাই আহি আমি যোনটো মানে বহা আছে যিবিলাক মানে শিবিৰ এই শিবিৰবিলাকলৈ আহিছোঁ আপোনালোকে শিবিৰবিলাকৰ এতিয়া পৰিৱেশটো অকণমান চাওক আৰু ইয়াত পূৰা মানুহৰ যথেষ্ট এতিয়াও ইয়াৰতো ভিৰ আছে গ্ৰন্থমেলা সমান নহয় বা বাণিজ্য মেলা সমান নহয় তথাপিও যথেষ্ট সংখ্যক মানে ভিৰ আছে আপোনালোকে চাওক এবাৰ
আৰু মোটামুটি এনেদৰে খুব ধুনীয়াকৈ মানে বিভিন্ন মানে শিবিৰখিনি সজোৱা হৈছে আৰু শিবিৰখিনি দেখাবলৈ চেষ্টা কৰা হৈছে কি খুব ধুনীয়াকৈ সজাইছে আৰু মোৰ ফ্ৰণ্টত দেখা পাইছে এটা ধুনীয়া শিবিৰ মই চবচে ধুনীয়া বুলি ক'ম আপোনালোকক মই দেখাইছোঁ ৰ'ব এবাৰ মিলন তীৰ্থ চক আৰু ইয়াৰ শিবিৰসমূহতো বিভিন্ন মানুহৰ মানে পুৰা ভিৰ দেখা পোৱা গৈছে কাৰণ বিভিন্ন অঞ্চলৰ মানুহ আছে বা বিভিন্ন অঞ্চলৰ পৰা আকৌ বিভিন্ন ভকতসকলক মানে মিলন মানে সংগ দিবৰ কাৰণে আহিছে যিহেতু চক এবাৰ আৰু ইয়াৰ পৰা যিমান দূৰলৈকে দেখে আপোনালোকে শেষলৈকে গোটেই শিবিৰে আছে আৰু আমি বৰ্তমান এতিয়া শিবিৰখিনি যিহেতু এইফালে গোটেই ছাইডত শেষেই আছে গতিকে আমি এতিয়া গৈ আছোঁ ভোজনালয়লৈ যদি কিবা এটা আহাৰ আমি গ্ৰহণ কৰোঁ মানে খাদ্য আৰু গ্ৰহণ কৰাৰ পিছত আপোনালোকক তাৰপিছত আৰু অকণ দেখুৱাই পেলাই আমি ভিডিঅ'টো সমাপ্ত কৰিম আৰু আমি এইটো চাইডে আহি পালোঁ মানে ভোজনালয়ত আৰু ভোজনালয় এটা ব্যাপক হাৰত লাইন মানে বৃহত্তৰ লাইন আপোনালোকে চাওক দেখিছে এইটো যে ভোজনালয় লাইন চাওক আৰু আমি আছোঁ বৰ্তমান ভোজনালয় মানে ভিতৰত ভোজনালয় লাইনত আমি মানে থিয় দি আছোঁ আৰু ভোজনালয়ৰ ভিতৰত আপোনাৰ পৰিৱেশটো চাব আৰু এয়াই হৈছে ৯৪ শংকৰ অধিৱেশনৰ যি ভোজনালয়ৰ যিটো লাইন মানে সেইটো চাব আৰু আমি আপোনালোকে চাই দি খাব 5 নম্বৰ আগত লৈ যাওক নেতৃত্ব লৈ কৃষ্ণ জয় আৰু আমি এতিয়া ভোজনালয়ৰ ভিতৰত আপোনালোকক সোমাই দিলোঁ ঘৰৰ বিভিন্ন মানুহ অলৰেডি বহিছে আৰু আমি এতিয়া বহি পেলাই আৰু বৰ্তমান আমি আমাৰ নিৰ্দিষ্ট চিট গ্ৰহণ কৰিলোঁ চিট গ্ৰহণ কৰাৰ পিছত ডিছ আহি গ'ল আৰু এইফালে চাওক বিভিন্ন মানুহ দেখা পাইছে আৰু এতিয়া আমি খাদ্য গ্ৰহণ কৰিম আৰু এইটো চাইডে আমাৰ খানা অলৰেডি আহি গ'ল মানে ভাত দি দিলে গতিকে আমি এতিয়া খাই বৈ লওঁ ধুনীয়াকৈ আৰু খাই বৈ লৈ ইয়াৰ পৰা ওলাই দি পেলাই শেষ কৰিম গতিকে আমি এনেকৈ আমি ভোজনালয়ৰ ভিতৰত মানে ভাত পানী খাই মেলি ধুনীয়া একদম খুব ধুনীয়া হৈছে দালি দিছে আমাৰ চব্জি দিয়া হৈছে জলকীয়া নিমখ সকলো দিয়া হৈছে আৰু এনেকৈ খাই বৈ আমি ভোজনালয় বাহিৰো ওলাই গ'লোঁ বাহিৰত আমি এখন তামোল খাই তেনেকৈ এতিয়া ওলাই দিলোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে কেনেকুৱা পালে কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু জানক যে অসমৰ সৰ্ববৃহৎ অনুষ্ঠান শংকৰ সংঘ অধিৱেশন যোৰহাটত এনেকুৱা ধৰণৰ পৰিস্থিতি আৰু গতিকে কাইলৈও আকৌ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাই বাই আজিলৈ